আমাৰ CM-এ কিমান ফাঁকি কথা ক'ব আৰু জুবিন দাৰ খবৰ এটা ল'বলৈ আহিলে ৰাহুল গান্ধীয়ে তাতো ফাঁকি কথা কৈছে। জুবিন দাৰ ক্ষেত্ৰততো আহিছে বাৰু, কেনেবাকে 30 দিনৰ মূৰত 20 দিনৰ মূৰত সময় অকণমান পালে, কিন্তু ভূপেন দাৰ ক্ষেত্ৰত নিচেকেই নাহিলে। হেৰ' CM মামা, কেলে আপুনিয়ে পোষ্ট কৰা নাছিলে জানো? সেই পোষ্টটি যেতিয়া কংগ্ৰেছৰ দিনত আপুনি আছিলে, কেলে পাহৰি গ'ল? মিছা কথা কৈছে কওক, কমচে কম পোষ্টকেইটাতো ডিলেট কৰি লওক। আমিবোৰ এনে থকা নাই নহয়, খুচৰি উলিয়াম। গম পালে? 2011 চনত আপুনিয়ে কেলে পোষ্ট কৰা নাছিলে ভূপেন দাৰ ক্ষেত্ৰত? কিয় মিছা কথা কয় হে আপুনি? বেয়া লাগে। নাপায় নহয় তেনেকে ক'ব দেই। আপুনি সৰু লোৱা নহয় নকৰিব তেনেকুৱা ফাকলা পলিটিক্স নেখেলিব। পুৰা ধুনীয়া খেলক, ভালকে খেলক। ভূপেন হাজৰিকাৰ ক্ষেত্ৰত একেবাৰে নাহিলে। জুবিনৰ ক্ষেত্ৰত যি নহওক 28 দিনৰ মূৰত আহিব বুলি শুনিছো। অলপ ইম্প্ৰুভ হৈছে অসমৰ ক্ষেত্ৰত, কিন্তু কংগ্ৰেছৰ ঘড়ী এতিয়াও 28 দিন পিছতেই দৌৰে।